গণিতৰ পাঠটিৰ সিদিনা শিকোৱাৰ পিছৰ অংশখিনি আমি আজি শিকিম। সিদিনা কি শিকাইছিলোঁ? বিস্তাৰ কৰা শিকাইছিলোঁ, আৰু আজি তোমালোকৰ কোনোবা এজনে অৰ্থাৎ মেহেকে ধুনীয়াকৈ ইয়ালৈকে কৰি দেখুৱাইছে। গতিকে মেহেকৰ য'ৰ পৰা এৰিছে তাৰ পৰা মই আৰম্ভ কৰিম বুলি ভাবিছোঁ, আৰু তোমালোকেও তেনেকৈ চাই যাবা। অৰ্থাৎ ইয়াতে চোৱা, একক, দহক, শতক, হাজাৰ, অৰ্থাৎ 4ৰ স্থানীয় মান কিমান হ'ব? এইটো 4000। এইটোত মেহেকে অকণমান ভুল কৰিছিলে। ইয়াত চোৱা, একক, দহক, শতক, হাজাৰ, শূন্য, শূন্যৰ স্থানীয় মান কি হ'ব? শূন্যই হ'ব। ইয়াত 4টা শূন্য লগাবও পৰা, নলগাবও পৰা। ইয়াতে একক, দহক, শতক, হাজাৰ, অযুত, অৰ্থাৎ 9ৰ স্থানীয় মান ইয়াত হ'ব 9000, 9 অযুত। ইয়াৰ আকৌ একক, দহক, শতক, হাজাৰ, অযুত। ইয়াতো কি হ'ব? 8 অযুত। ইয়াতে 2 শতক, আৰু ইয়াত 2 হ'ব। 2 একক, ରଣ 1 সমান 2। ঠিক আছে। এতিয়া আমি এটা প্ৰশ্ন আছে। প্ৰশ্নটো চোৱা। প্ৰশ্নটোত আছে, মই এটা 5 অংক বিশিষ্ট সংখ্যা, 5 অংক বিশিষ্ট মানে সংখ্যাটোত 5টা অংক আছে। যিকোনো 5টা অংক থাকিব। ধৰি লোৱা 1টা অংক, 2টা অংক, 3টা অংক, 4টা অংক, আৰু এয়া 5টা অংক। এই 5টা অংক লগ হৈ এই সংখ্যাটো গঠিত। মই 5টা অংক বিশিষ্ট এই 5টা অংক বিশিষ্ট এটা সংখ্যা আমি এতিয়া ঘৰ কৰি দিলোঁ। আমি ইয়াতে যি সংখ্যা চৰ্ত দিয়ে সেই চৰ্ত মতে ইয়াত ভৰাই যাম। ঠিক আছে। সংখ্যাটো কৈ আছে, ঠিক আছে, এটা সংখ্যা আছে, সংখ্যাটো নিজে কৈ আছে, মই এটা 5 অংক বিশিষ্ট সংখ্যা। ইয়াতে 5টা অংক মই বহাইছোঁ, ঘৰ বহাইছোঁ, য'ত অংকবিলাক বহুৱাম। তাৰপিছত চোৱা, মই 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ ঠিক আগৰ সংখ্যাটো। 3 অংক বিশিষ্ট হ'লে আটাইতকৈ ডাঙৰ 3 অংক বিশিষ্ট সংখ্যাটো হ'ল 1, 2, 3। এইটো ইয়াতকৈ ডাঙৰ নাই আৰু 3 অংক বিশিষ্ট সংখ্যা। ইয়াতকৈ আগৰ সংখ্যাটো হ'ব লাগিলে 9, 9, 8 হ'ব, হয়নে? আগৰ সংখ্যাটো হ'ব লাগিলে, ঠিক আছে, 9, 9, 8। আচ্ছা, মই ইয়াতে 9, 9, 8 লিখি দিলোঁ। ঠিক আছে। আমি পিছত চেষ্টা কৰিম, যদি ওলট পাতলত হয় মুচি আকৌ এবাৰ চেষ্টা কৰিম। এতিয়া মই লাষ্টতে বহাইছোঁ 9, 9, 8। এতিয়া চোৱা, 3য় নম্বৰ চৰ্তটো কি দিছে? অযুতৰ স্থানত থকা অংকটো দহক আৰু একক স্থানত থকা অংক দুটাৰ পাৰ্থক্য। অযুত মানে একক, দহক, শতক, হাজাৰ, অযুত। এই সংখ্যাটো হ'ল চৰ্ত মতে দহকৰ ঘৰ আৰু এককৰ ঘৰৰ মাজৰ পাৰ্থক্য। দহকৰ আৰু এককৰ ঘৰৰ মাজৰ পাৰ্থক্য কিমান হ'ব? 9 আৰু 8ৰ মাজৰ পাৰ্থক্য 1। 9 আৰু 8 গ'লে 1। পাৰ্থক্য বুলি ক'লে বিয়োগ হ'ব সদায়, মনত ৰাখিবা। গতিকে এইটো 1। এতিয়া আমাক এই সংখ্যাটো লাগিল। চৰ্তটো চাওঁ। 4 নম্বৰ চৰ্তটো চোৱা। হাজাৰৰ স্থানত থকা অংকটো হ'ল তোমাৰ শ্ৰেণীটো। তোমাৰ শ্ৰেণী কি? এই কোন ক্লাছৰ কিতাপ এইখন? ক্লাছ 5ৰ। গতিকে হাজাৰৰ ঘৰতটো তোমাৰ শ্ৰেণীটো। গতিকে তোমাৰ শ্ৰেণী কিমান? 5। গতিকে সংখ্যাটো আমাৰ কিমান হ'ব? 15998। বুজিলানে? ঠিক আছে। এইটো মান কিমান হ'ব? 15998। এতিয়া আহাচোন, চিন্তা কৰি খালী ঠাইবোৰ পূৰ কৰা। 95072ত 9ৰ স্থানীয় মান কিমান হ'ব? 9ৰ স্থানীয় মান 9 অযুত,
হ'বনে? 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো ডেছ। 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল 1000। এটা, দুটা, তিনিটা, চাৰিটা। এই 4টা অংক আছে নহয়, আৰু 1000ৰ তলত হ'ব নোৱাৰে। চবতকৈ সৰু হ'লে 1000 হ'ব। 1000ৰ তলত গুচি গ'লে কিমান হ'ব? এইটো হ'ব 1000ৰ তলত। ইয়াৰ লগত 1 প্লাছ কৰিলে এইটো হ'ব গৈ 1000। গতিকে 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল 1000, আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো 4টা অংক বিশিষ্ট এইটো 9999। বুজিলানে? এতিয়া আহচোন আৰু কি আছে চাওঁ। 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো, এইটো তোমালোকে লিখিবা দেই। আগৰ সংখ্যাটো লিখিবা। মই যেনেকৈ লিখিছোঁ ইয়াতে লিখিছোঁ এইটো 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ আগৰ সংখ্যাটো কি? এইটো 1 এটা কমাই দিছোঁ, আৰু এইটো ঠিক একেই হ'ব। তোমালোকে এইটো লিখিবা। 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ অংকটো। ঠিক আছে, সেইটো মই কৰি দিছোঁ অলৰেডি, তোমালোকে চাই ল'বা। এতিয়া এই খালী ঠাইত কি হ'ব? এইটো তোমালোকৰ কাৰণে এৰিলোঁ মই। ইয়াত কি হ'ব? এইটোও তোমালোকৰ কাৰণে এৰিলোঁ মই। ঠিক আছে, তোমালোকে এইটো লিখিবা, লিখি মোক দেখুৱাবা দেই। 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে ডেছ অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা পোৱা যায়। 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল এইটো। 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো এইটো, আৰু ইয়াৰ লগত 1 যোগ কৰিলে কি হ'ব? 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ অংকটো পোৱা যাব, সংখ্যাটো পোৱা যাব, হয়নে? ইয়াত কি হ'ব? 10000। ইয়াত হ'ব 10000। ঠিক আছে, ইয়াত 10000 হ'ব। তোমালোকে লিখি ল'বা, জানি লওঁ আহা। 5 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে 6 অংকৰ আটাইতকৈ সৰু সংখ্যা অৰ্থাৎ 1 লাখ পোৱা নাযাবনে? এই সংখ্যাটোৰ নাম 1 লাখ। ঠিক আছে, বুজিলে নহয়? এতিয়া বৃত্ত আৰু বৰ্গত কি উপযুক্ত সংখ্যা বহিব চিন্তা কৰি লিখোঁ আহা। সেইটো চোৱা। 1000 যোগ 210 সমান 1210। ইয়াত 905 যোগ 305 সমান 1210। তেতিয়াহ'লে ইয়াত কি হ'ব? ইয়াতো তেনেকুৱা এটা যোগ কৰি দিয়াচোন। ইয়াত 1000 দিছে, তোমালোকে ইয়াত কিবা এটা দিয়া। কি দিবা? ধৰি লোৱা 810 যোগ 400 হ'বনে? হৈ যাব। ইয়াত 900 যোগ কিমান হ'ব? 310 হৈ গ'ল। ইয়াত চোৱা, ইয়াত কি কৰিবা এতিয়া? ইয়াত ইপিনে কৰিলে 9 হ'ব লাগিব। ঠিক আছে, ইয়াত মই দিলোঁ 6 যোগ 1 যোগ ইয়াত কি হ'ব? 2 হ'ব। ইয়াত মই 7 দিলোঁ, 7 নহয়, ইয়াত মই 3 দিলোঁ, 3 যোগ 3। ইয়াত 4 দিলোঁ, 4 যোগ 3 যোগ 2 কিমান হ'ব? হ'লনে? ঠিক তেনেকৈ তোমালোকে এইটো পুৰাবা দেই, পুৰাই পেলাই মোক দিবা। এতিয়া আহা, স্থানীয় মানৰ তালিকাখন চাই ডাঙৰ সংখ্যা পঢ়াৰ নিয়ম জানি লওঁ আহা। এককৰ গোট, একক, দশক, শতক। এটা অংক একত থাকিব, আৰু দশকৰ ঘৰত 2টা অংক থাকিব, 1 আৰু 0, বা বেলেগো থাকিব পাৰে। শতকৰ ঘৰত 3টা অংক থাকিব। 1000ৰ ঘৰত 1000 থাকিব। অযুত বা 10000
5টা থাকিব লাখৰ ঘৰত 6টা থাকিব আৰু 10 লাখ বা 1 নিযুতৰ ঘৰত 7টা থাকিব 1 কোটিৰ ঘৰত 8টা থাকিব আৰু 10 কোটিৰ ঘৰত 9টা অংক থাকিব ওপৰৰ তালিকাখনত শেষৰ শাৰীত থকা সংখ্যাটো কিমান চাও আহা এককৰ গোটত থকা অংক হৈছে এইটো 4 7 3 4 7 3 চোৱা গতিকে তাৰ স্থানীয় মান কিমান 473 হয়নে 4 স্থানীয় মান 400 7 স্থানীয় মান 70 আৰু 3 স্থানীয় মান 3 গোটেইখিনি মিলি 473 ইয়াত চোৱা হাজাৰৰ ঘৰত 8 আৰু 9 ইয়াৰ স্থানীয় মান 89,000 ঠিক তেনেকে ইয়াত এৰুটাৰ স্থানীয় মান 65 লাখ ইয়াত 41 কোটি ঠিক আছে গতিকে মুঠ সংখ্যাটো কিমান হ'ব 41 কোটি 65 লাখ 89,473 হলনে হল চোৱা ইয়াতে 9 একক 9 পূৰণ 1 9 একক 0 দহকৰ ঘৰত আছে 0 দহক অৰ্থাৎ 0 পূৰণ 10 0 লগত যি পূৰণ কৰিলে 0 হ'ব 2 শতক মানে 100 6,000 হাজাৰ মানে হাজাৰে 10,000 ঠিক তেনেকে এনেকে মিলি গৈছে বুজিলানে এইটো মই আগতে শিকাইছো এতিয়া যোগ কৰোৱা যোগ কেনেকৈ কৰে চোৱা 8 9 17 এইবিলাক আমি আগতে পঢ়ি আহিছোঁ ক্লাছ 4ৰ্থ মানত 17 7 7 1 1টো ইয়াত যোগ কৰি দিওঁ হয়নে 7 1 মানে কি ধৰি লোৱা 8 আৰু 9 17 17 হ'লে একক দহক দহকৰ ঘৰতটো ইয়াত যোগ হ'ব আৰু এককৰ ঘৰতটো ইয়াতে থাকি যাব হয়নে এটা দহকৰ ঘৰতটো আনি আমি ইয়াত যোগ কৰিম 1 1 6 7 7 আৰু 8 13 না 15 সৰি মোৰ ভুল হৈছে 7 8 15 15 টো আমি লিখিলো ইয়াতে চোৱা এককৰ ঘৰত 5 আছে আৰু দহকৰ ঘৰত আছে 1 গতিকে 5টো ইয়াতে বহিব দহকৰ ঘৰত ইয়াৰ তলত এই লাইনটো এতিয়া পাহৰি যোৱা এই লাইনটো যদি পাহৰি যাও এইটো এককৰ ঘৰ হ'বনে নিশ্চয় হ'ব গতিকে ইয়াতে থকা এককৰ ঘৰটো ইয়াতে বহিব আৰু দহকৰ ঘৰটো ইয়াতে যোগ হ'ব এতিয়া এইখিনি পাহৰি যোৱা এইখিনি কৰা 1 আছিল 1 আছে 6 6 2 8 বুজিলা নহয় দহৰ আমি এককৰ ঘৰ 0 আছে দহকৰ ঘৰত 1 আছে 0টো আমি ইয়াতে বহাম আৰু 1টো ইয়াৰ লগত যোগ হ'ব দহকৰ ঘৰত আহি ঠিক আছে এতিয়া 1টো যোগ হোৱাৰ পিছত 1 8 9 9 9 18 18 হ'ল ইয়াতে এককৰ ঘৰত 8 আছে দহকৰ ঘৰত 1 আছে আমি যদি এই লাইনটো পাহৰি যাওঁ তেতিয়াহ'লে তাত এককৰ ঘৰ এইটো হৈ যাব হ'লে 8টো আমি ইয়াতে বহাম 1টো ইয়াতে যোগ কৰিম 1 3 6 7 7 3 10 10 0 0টো ইয়াতে বহিব আৰু এইটো ইয়াৰ লগত যোগ হ'ব 8 1 9 বুজিলা নহয় এইটো ঠিক একে ধৰণে হৈছে এতিয়া তোমালোকৰ কাম হ'ল এই অংকবিলাক ঘৰত কৰিবা কৰি মোক দেখুৱাবা দেই এতিয়া বিয়োগ কৰোঁ আহাচোন ইয়াতে চোৱা ওপৰত আছে 1 তলত আছে 8 1ৰ পৰা 8 বিয়োগ হ'ব জানো হ'বনে নহয় ন গতিকে আমি কি কৰিব লাগিব ইয়াৰ পৰা 1 আনিব লাগিব 1 মানে ইয়াৰ পৰা 10 আহিব 10 কেনেকৈ আহিব ইয়াতে চোৱা একক দহক শতক অৰ্থাৎ এইটো দহকৰ ঘৰ অৰ্থাৎ এইটোৰ মান হ'ল 2 10 কিমান আছে 2 10 2 10 হ'লে 2 পূৰণ 10 ঠিক আছে এই 2 পূৰণ 10 ইয়াৰ পৰা 1 আহা মানে ইয়ালৈকে 10 আহিব 10 আহিলে কিমান হ'ব 10 আহিলে যোগ 1 সমান 11 হ'লনে 11 হ'ল
আৰু ইয়াৰ পৰা 8 বিয়োগ হ'ব 11 8 গ'লে 2 2 নহয় 3 11 8 গ'লে কিমান হ'ব 3 গতিকে এইটো 3 হ'ল ঠিক কেনেকৈ এই লাইনটো পাহৰি যোৱাচোন তোমালোকে এই লাইনটো নাই বুলি ভাবিলোঁ এতিয়া অলপ সময়ৰ কাৰণে ইয়াতে কিমান হ'ল ইয়াৰ পৰা 10 গুচি গ'ল গতিকে ইয়াত কিমান থাকিল 10 হে থাকিল 10ৰ 1 থাকিল হয়নে শূন্যটোতো ইয়াত থাকিল গতিকে 1 থাকিল ইয়াৰ পৰা আকৌ 10 আহিব ইয়াৰ এইটোৰ কাৰণে এইটো আকৌ 10ৰ ঘৰ এইটোৰ কাৰণে গতিকে ইয়াৰ পৰা আকৌ 10 আহিব আহিলে কিমান হ'ব ইয়াতে 1 আছিল হয়নে নহয় ইয়াতে 10 আহিল আৰু ইয়াতে আছিল 1 লগ লাগি কিমান হ'ব 11 আৰু 11 7 গ'লে 4 ঠিক আছে আৰু ইয়াতে কিমান থাকিল 2টো তলত কিবা আছে নেকি নাই গতিকে 2টো ডাইৰেক্ট তলত নামি যাব এতিয়া বিয়োগ অংক বুজিলানে আৰু এইটো বুজি পেলানে কিয় ইয়ালৈ আহে ধাৰে কিয় আনিব লাগে ধাৰে আনিলে কিমান আহে ঠিক আছে বাকী বিয়োগবিলাক তোমালোকে চেষ্টা কৰিবা ঘৰত বুজিলে নহয় কৰিবানে নিশ্চয় কৰিবা মই কালি চাম দেই কালি নহয় মোক কৰি দেখুৱাই অলপ কৰি তোমালোকে গ্ৰুপত আপলোড দি দিয়া মই চাই ল'ম হয় ঠিক আছে এতিয়া ৰাখিলোঁ বাই বাই